নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মই এতিয়া আহি আছো মোৰ ঘৰৰ পৰা যেনে মোৰ ঘৰ হৈছে টিয়কত টিয়ক অভয়াপুৰ বুলি কয় তাত এতিয়া তাৰ পৰা আহি আছো আজি যেহেতু 31 ডিসেম্বৰ দেউতাহঁতৰ ওচৰৰ পৰা আহিলোগে এতিয়া আহি আছো ঘৰৰ পৰা এতিয়া আমি আহি আছো এটা ধুনীয়া পৰিবেশৰ মাজেদি চাৰিওফালে চাহ বাগান আৰু গৈ আছো টিয়ক জগদুৱা যেহেতু তাত বা এগৰাকী পৰিছে বাৰ ভিন্দ যেহেতু গা বেয়া আৰু অপাৰেশ্যন কৰি আনিছে সেই বাহঁতৰ ঘৰত আহি আছো ঠিক আছে একেবাৰে গৈ আপোনালোকক বাহঁতৰ ঘৰত লগ পাই আছো পাই গলোহি বা ঘৰত পালোহি যেহেতু এতিয়া ভিন্দ খবৰটো লৈ লওঁ তাৰ পাছত আপোনালোকক লগ পাই আছো একেবাৰে ঘৰত গৈ আমি এটা ঘূৰি আহি পাই গলোহি ঘৰ এতিয়া সন্ধিয়া 6 বাজিছে এতিয়া মই গাত অকন তিয়াই লৈ লওঁ আৰু তিয়াই লোৱা পাছত এতিয়া আমি ঘৰ পালোহি প্ৰথমে দেউতাৰ ঘৰলৈ গলো তাৰ পাছত মোৰ মামাৰ ছোৱালী তাৰমানে মোৰ বা হয় তাই ঘৰলৈ গলো ভিন্দ গা বেয়া খবৰ ললো আৰু এতিয়া ঘৰ পালোহি ঘৰ পাই এতিয়া আমি কাপোৰ খোলাই নাই কাপোৰ সলাই চাকি জ্বলাই ধূপ জ্বলাই লওঁ তাৰপাছত আকৌ লগ পাই আছো আজি আমাৰ স্পেচিয়েল খানা আছে পোলাও আছে পোলাও এইটো আনিছিল নহয় তাতে আছে পোলাও আনিছিল এইটো কহিনুৰ বাসমতি লৈ আনিছো কহিনুৰ বাসমতি পেকেটটো উলিয়াই দিয়া পেকেটটো এইটো বেন কহিনুৰ বাসমতি কৈছোগে কহিনুৰ বাসমতি লৈ আনিছো দাম পৰিছে আপোনাৰ 199 লিখা আছে 199 লৈছে আৰু এইটো কোৱালিটি ভাল বুলি কৈছে খাই চালেহে গম পোৱা যাব লগতে লৈ আনিছো এয়া অন্নপূৰ্ণা ঘিউ তাৰ লগত যিখিনি সঁজুলি লাগে গোটেইখিনি আনিছো এতিয়া আমি কাপোৰ কানি সলাই লওঁ তাৰ পাছত আকৌ লগ পাই আছো আপোনালোকক ঠিক আছে তেতিয়ালৈকে আপোনালোকে চাই থাকক আমি এতিয়া চাহ বনাওঁগে তুমি বনাবা চাহ মই বনাম পোলাও তুমি বনাবা চাহ বনাবা তুমি চাহ মই খাবহে জানো খালে নহ'ব বনাব লাগিব মই পোলাওৰ কাৰণে বাসমতি চাউল লৈছো 2 টেমা এটেমা এইখিনি মই এতিয়া অলপ টাইম তিয়াই ৰাখিম হৈ গ'ল চাহ এতিয়া খাই লওঁগে ধুনীয়াকৈ গাখীৰ চাহ বনাই ল'লোঁ আনফালে মই পাতি দিলোঁ ৰহৰ দালি চাহ খাই লওঁ চাহৰ লগত খাবলৈ আছে ভুজিয়া আৰু ব্ৰেড আৰু বাটাৰ আমুল বাটাৰ আৰু চাহ খাই লওঁ এয়া লৈছোঁ মগজ বগা সৰিয়হ আৰু বগা তিল আজি যেহেতু স্পেচিয়েল হোৱাইট পনীৰ বনাম তাৰ কাৰণে আনফালে মই এয়া দালি দি থোৱা আছে দালিখিনি উতলাহি আছে ইয়াতে দি দিম মই কেইটামান কাজু টনাটনি লাগিছে পিঁয়াজ 3টা পোলাও কাৰণে আৰু লৈছোঁ খিচমিচ এইখিনি মই অলপ টাইমৰ কাৰণে তিয়াই ৰাখিম এইখিনি ধুনীয়াকৈ তিয়াই ৰাখিছোঁ এতিয়া মই পিঁয়াজ 3টা কাটি লওঁ তাৰ পাছত আপোনালোকক লগ পাই আছো আপোনালোকে চাই থাকক অলপ স্কিপ নকৰিব ভিডিঅ'টো
আনফালে মোৰ পিঁয়াজখিনি কাটি হৈ গ'ল ইয়াতে মই দি দিলোঁ হালধি আৰু নিমখ হালধি দিয়াখিনি দেখুৱাব নোৱাৰিলোঁ এয়া লৈছোঁ খিচমিচ আৰু কাজু পোলাও কাৰণে এইখিনি পিঁয়াজ 3টা মই ডাঙৰ সাইজৰ পিঁয়াজ কাটি লৈছোঁ আপোনালোকক দেখুৱাইছোঁৱে এতিয়া কেৰাহীখন পাতি দিছোঁ কেৰাহীখন গৰম হোৱাত ইয়াতে মই দি দিছোঁ বাটাৰ 1 চামুচ বাটাৰখিনি চামুচখনৰ পৰা এয়াই নাখায় তাৰ কাৰণে দি হাতে দিয়ে এৰাবলগীয়া হৈছে ইয়াতে দিছোঁ 1 চামুচ ঘিউ বাটাৰ আৰু ঘিউ মই দুইটাই ব্যৱহাৰ কৰিছোঁ আপোনালোকে ঘিউৱে ব্যৱহাৰ কৰিব পাৰে যদি হে বাটাৰ ব্যৱহাৰ নকৰোঁ বুলি ভাবে এতিয়া দিছোঁ খিচমিচখিনি কাজুখিনি তাৰ পৰা খিচমিচখিনি দি দিছোঁ সেইখিনি মই ভালদৰে এতিয়া অলপ সময় ভাজি ল'ম অকণমান ৰঙচুৱাকৈ আনফালে মোৰ দালিখিনি হৈ গ'ল দালিৰ ঢাকোনখন লগাই দিছোঁ যিহেতু কিবা পৰিব পাৰে এইখিনি মোৰ ভজা হৈ গ'ল এতিয়া মই কাঁহী লৈছোঁ সেই একেখিনি তেলতে মই এতিয়া দি দিম পিঁয়াজখিনি মই অলপ ৰঙচুৱাকৈ ভাজি ল'ম আপোনালোকে যিহেতু জানেই পোলাওৰ কাৰণে কিমানখিনি ভাজিব লাগে মই সেইটো জোখত ভাজি ল'ম তাতে ইয়াতে অকণমান দিছোঁ নহৰু মই নহৰু আৰু পিঁয়াজখিনি অলপ ভালদৰে ভাজি লওঁ এতিয়া তাতে দি দিম মই চাউলখিনি ধুনীয়াকৈ ধুই মই টুকি লৈছিলোঁ পানীখিনি যোৱালৈকে চাউলখিনি ভালদৰে অকণমান শুকুৱাই লৈছোঁ এতিয়া সেইখিনি মই ধুনীয়াকৈ অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম আৰু পোলাও বনাবতো চবেই জানে আৰু সকলোৱে বনোৱা পদ্ধতিটো বেলেগ বেলেগ হয় মোৰো বেলেগ হয় সকলোৱেতো সেম নাথাকে ন এতিয়া মই তাতে দি দিছোঁ গাজৰ আপোনালোকে ব্যৱহাৰ কৰোঁ বুলি ক'লে ইয়াত মটৰ ব্যৱহাৰ কৰিব পাৰে মই মটৰ নাই দিয়া কাজু খিচমিচ আৰু গাজৰ ব্যৱহাৰ কৰিছোঁ এই 3টা বস্তুৱে ব্যৱহাৰ কৰিছোঁ মই ইয়াত এইখিনি মই এতিয়া ভালদৰে ভাজি লৈছোঁ ইয়াতে অকণমান দিছোঁ চেনি আৰু অকণমান দি দিছোঁ নিমখ সেইখিনি ভালদৰে মই মিহলাই লওঁ এতিয়া আৰু ইয়াত মোক কৰিবলগীয়া একো কাম নাই এতিয়া মই তাতে দি দিম খিচমিচখিনি যিখিনি মই ভাজি ৰাখিছিলোঁ সেই খিচমিচখিনি এতিয়া তাতে দি দিম খিচমিচখিনি দিয়াৰ পাছত অলপ ভালদৰে মিহলাই দিম গোটেই বস্তুখিনি যাতে নিমখ আৰু চেনি সকলোতে সোমাই যায় ভালদৰে মিহলাই হৈ গ'ল এতিয়া মই কেৰাহীৰ পৰা কুকাৰলৈ ট্ৰেন্সফাৰ দিব লাগিব মই এতিয়া কুকাৰলৈ ট্ৰেন্সফাৰ দিলোঁ আৰু পোলাও জোখটো আপোনালোকে নিজেই জানেই মই সেইটো জোখত পানী দিলোঁ আনফালে মোৰ দালি উতলি আছে দালিখিনি মই এতিয়া তেল মাৰি লওঁ সেই একেখন কেৰাহীতে অকণমান তেল দিছোঁ তেলখিনি গৰম হ'লত তাতে মই কেইটামান গোটা জিৰা দিছোঁ আৰু 2টা শুকান জলকীয়া দিছোঁ আৰু পিঁয়াজ আৰু নহৰু দি তেল মাৰিম যিহেতু ৰহদালি নহৰু দি তেল মাৰিলে বহুত ধুনীয়া হয় খাবলৈ মই এইখিনি ভালদৰে ভাজি লওঁ আৰু মোৰ ইয়াত একো কৰিবলগীয়া নাই সকলোখিনি যিহেতু দিয়াই আছে খালি তেলটো মাৰিলে হৈ গ'ল আনফালে মোৰ কুকাৰৰ চিটি আহি গ'ল হৈ গ'ল পোলাও এতিয়া মই দি দিছোঁ দালিখিনি বইল দালিখিনি তেল মাৰি লৈছোঁ হৈ গ'ল এইফালে এয়া উতলি থাকক আৰু মোৰ একো কৰিবলগীয়া নাই তেল মৰাৰ পাছত অলপ টাইম উতল আহিলেহে যিহেতু দালিখিনি খাই ভাল লাগে এতিয়া মই উতল আহিলে মই গেছটো অফ কৰি দিলোঁ আনফালে মই এখন কেৰাহী পাতি দিছোঁ কেৰাহীখন গৰম হোৱাত অলপ ঘিউ দিলোঁ এতিয়া তাতে মই পনীৰখিনি দিছোঁ আপোনালোকে যদি হোৱাইট পনীৰ বনায় তাত আপোনালোকে পনীৰখিনি নাভাজিলেও দিব পাৰে বা ভাজিও দিব পাৰে মই অলপ ভাজি লৈছোঁ আৰু পনীৰ নাভাজিলে খাই মোৰ ভাল নালাগে সেইবাবে মই অলপ ধুনীয়াকৈ ভাজি লৈছোঁ মানে ইমান ৰঙচুৱাও কৰিব নালাগে হাফ ফ্ৰাই কৰি লৈছোঁ আৰু
সেইখিনি যিখিনি তাত বাচি গৈছিল তেল, সেইখিনি তেলতে মই যিখিনি মিশ্ৰণ বনাইছিলোঁ সেই মিশ্ৰণখিনি দি দিছোঁ। দি দিয়াৰ পাছত এতিয়া অকণমান পানী দি দিছোঁ। পানী দি দিয়াৰ পাছত অলপ লৰাই দিছোঁ। আৰু ইয়াত একো দিবলগীয়া নাই, মছলা পাতি একো মই ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদিহে মছলা ব্যৱহাৰ কৰোঁ বুলি ভাবে মছলা ব্যৱহাৰ কৰিব পাৰে। মই মছলা ব্যৱহাৰ কৰা নাই। অকণমান দিছোঁ নিমখ সোৱাদ অনুসৰি, আৰু প্ৰয়োজন অনুসৰি অকণমান চেনি দি দিছোঁ। চেনিটো আপোনালোকে স্কিপ কৰিব পাৰে, দিবও পাৰে নিদিবও পাৰে। আৰু তাতে মেইন বস্তুটো দিছোঁ ক্ৰীম। মই লৈছোঁ আমুল ক্ৰীম। ক্ৰীমখিনি দিয়াৰ পাছত ভালদৰে মই মিক্স কৰি লৈছোঁ। মিক্স কৰি লৰাৰ পাছত এতিয়া ভালদৰে উতল আহি গ'ল। উতল অহাৰ পাছত এতিয়া তাতে দি দিছোঁ মই পনীৰখিনি। পনীৰখিনিত মই একো হালধি ব্যৱহাৰ কৰা নাই, মই যিহেতু হোৱাইট পনীৰ বনাম তাৰ কাৰণে। এতিয়া পনীৰখিনি দিয়াৰ পাছত মোৰ ইয়াত কাম নাই একো। ইয়াতে মই দি দিছোঁ 2টা জলকীয়া, কেঁচা জলকীয়া। যিহেতু মিঠা, জ্বলা আৰু নিমখীয়া এই 3টা সোৱাদ আহে, খাবলৈ বহুতেই ধুনীয়া হয়। আপোনালোকে কেতিয়াবা বনাই খাই চাবচোন, বিৰাট ধুনীয়া লাগে খাবলৈ। মই প্ৰায়ভাগ বনাওঁৱেই, খাই যিহেতু ভাল পাওঁ, আৰু মাজে মাজে বনায়ো ভাল লাগে। যিহেতু যিটো বস্তু ভাল লাগে ন, সেইটো বস্তু খায়ো ভাল লাগে, সেইবাবে। ঠিক আছে তেন্তে চাই থাকক আগলৈ কি হৈ গ'ল। এতিয়া খাওঁগৈ। খোৱাহি খাব হৈ গ'ল। মই দেখুৱাই দিছোঁ বেক কেমেৰা দি। ধুনীয়া হৈছে। কেনেকুৱা হৈছে? বঢ়িয়া। এতিয়া মই খাওঁ, কেনেকুৱা হৈছে আপোনালোকক জনাই আছোঁ। মই এতিয়া খাই লওঁ। খাই কিন্তু বিৰাট টেষ্টি লাগিছে। আপোনালোকে কেতিয়াবা বনাই খাই চাবচোন। বিশেষকৈ হোৱাইট পনীৰকণ খাবলৈ বহুতেই সোৱাদ হৈছে। আপোনালোকে বনাই খাই চাবচোন। যদিহে ভাল পায় তেতিয়া খাই চাব, আৰুতো ভাল পাবই, সেইটো 100%। ঠিক আছে, মই খাই লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। খাই বৈ আজৰি হ'লোঁ। আৰু কেনেকুৱা লাগিলে খাই? বঢ়িয়া লাগিলে, একদম ছুপাৰ ডুপাৰ লাগিছে। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ। যদিহে ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰক, কমেণ্ট কৰক, চেনেলটো শ্বেয়াৰ কৰক, আৰু ভাল এটা কমেণ্ট কৰক। আৰু বন্ধুসকলক জনাওক যে এই চেনেলটো চাই কেনেকুৱা লাগিছে, আৰু বন্ধুসকলৰ লগত এই চেনেলটো শ্বেয়াৰ কৰক, যাতে আমাৰ ছাবস্ক্ৰাইবাৰ অতি সোনকালে 1000 হয়, কাৰণ এইটো আমাৰ নতুন চেনেল। ঠিক আছে, আজিলৈ আহিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই থাকিম। আজিলৈ বাই বাই।